খুৰা যোগেন তামুলীৰ সোঁৱৰণত গুঞ্জন হাজৰিকাৰ কথা আৰু বুলবুলি হাজৰিকাৰ আবৃত্তিৰে বিষাদৰ আবেলি। চিৰিংকৈ কঁপিছিল বুকুখন কিবা এক অজান আশংকাত, ঠিক কানিমুনি সন্ধিয়া পৰত। এটি মাথো পল বিষাদৰ আবেলি। কিবা এটা যেন হ'ব ক'ৰবাত। উদাসীন মন অতল বিভোৰ, নীৰৱতাৰ সৈতে গোপন অভিসাৰ এপলক সময়। হঠাৎ বনজুইৰ দৰে বিয়পি পৰিছিল এটি খবৰ, মৃত্যুৰ খবৰ, অকাল মৃত্যু। মোৰ বিশ্বাস হোৱা নাছিল। মৌন হৈ ৰৈছিলো ক্ষন্তেক সময়ৰ বাবে। মনত উত্তৰবিহীন অলেখ প্ৰশ্ন। মৃত্যু জানো এনেকৈ আহে? আশাৰ পৰিধি ভাঙি অজানিতে সংগোপনে। হেৰাই গ'ল হেঁপাহৰ এটি স্বপ্ন। ৰৈ গ'ল মাথো কিছুমান জীয়া স্মৃতি। উদং হৈ ৰ'ল কাৰোবাৰ সপোনৰ সেউজীয়া উপত্যকা। মৃত্যু এক অকাল মৃত্যু, অবিশ্বাস্য, অকল্পনীয়, মানি ল'ব নোৱাৰা। অথচ আমি মানিবই লাগিব, কাৰণ মৃত্যু যে চিৰন্তন সত্য।